নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা এই নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আপোনালোকক আগন্তুক নতুন বছৰৰ শুভকামনা থাকিল। সকলোৰে দিনসমূহ শুভ হওক। লগতে এই বছৰটোত পুৰণি বছৰটোত 2025 আপোনালোকে যি কৰিব নোৱাৰিলে বা যি ভাল নহ'ল শুভ নহ'ল আগন্তুক দিনসমূহ যেন সকলোৰে শুভ হওক। লগতে ঈশ্বৰৰ ওচৰত মই এই কামনা কৰিছোঁ যে সকলোৰে শুভ হওক। ভগৱানে আপোনালোকক মংগল কৰক, কৃষ্ণই কৃপা কৰক। তো সকলোৰে মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো আজিৰ এই বিশেষ ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ নাই, মূল কাৰণটো হ'ল যে আজি মোক নতুন বছৰৰ শুভেচ্ছা স্বৰূপে মোৰ শ্ৰেণী মোৰ গুৰু বা আমাৰ স্কুলৰে বাইদেউ পুষ্পাঞ্জলি বৰুৱা বাইদেৱে এইখন কিতাপখন মোক উপহাৰ স্বৰূপে দিছে। তেওঁৰ এই উপহাৰটো মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ। তেখেতে মোক মৰমত আশীৰ্বাদ হিচাপে দিছে তেখেতে। আৰু মোৰ দিনসমূহ মোৰ যাতে ভাল হয় গাইড হিচাপে কৰাত যিহেতু মই এই বছৰ 10 ক্লাছত SSLC এক্সামটো এইবাৰ দিম মই। আৰু ইয়াৰ পিছত বাইদেউক মই লগ নাপাওঁ, বিদায় ল'ম, বিদায় দিব বিদ্যালয়ত। তো বিদায় যিহেতু দিব বাইদেউটো আৰু মোক পৰামৰ্শ দিব নোৱাৰে। তো এইখন কিতাপখন গাইড বুক, এইখন ছাত্ৰ ছাত্ৰীৰ গাইড বুলি এখন কিতাপ অভিজিত শৰ্মা বৰুৱাৰ। তো এইখন কিতাপখন আপোনালোকসকলেও পাৰিলে পঢ়িব। ছাত্ৰ ছাত্ৰীৰ কাৰণে, বিশেষকৈ আমাৰ দৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিকোনো ক্লাছৰ ল'ৰা ছোৱালীৰ বাবে এইখন সহায়ক হ'ব। তো আপোনালোকেও পঢ়ক, বহুত ভাল কিতাপ এইখন। ইয়াতে বাইদেৱে লিখি দিছে মোৰ কাৰণে, ইয়াতে বাইদেউৰ নামটো লিখি দিছে, মোৰ নামটো দিছে। লিখি দিছে নতুন বছৰৰ শুভেচ্ছাৰে অংকুৰ পুষ্পাঞ্জলি বৰুৱা। এইখন কিতাপখন বহুত কিবা কিবি কথা লিখাই আছে। আপোনালোকে ইয়াতে বহুত কথা ইয়াতে আছে, আপোনালোকে সূচীপত্ৰত দেখালে গম পাব পঢ়িব কিয় লাগে বা পঢ়াৰ গোটেই বস্তুবিলাক বহুত কথা লিখাই আছে। তো আপোনালোকেও পঢ়ক। এইজন লিখকজন অভিজিত শৰ্মাদেৱ এইজন। তো আপোনালোকেও পঢ়িব, এইখন কিতাপ সংগ্ৰহ কৰি ল'ব। বাইদেউ মোৰ কাৰণে গ্ৰন্থমেলাৰ পৰা আনিছে আৰু তেওঁৰ এই আশীৰ্বাদটো মই কেতিয়াও নাপাহৰোঁ। তেখেতে মোৰ কাৰণে বহুত কিবা কিবি এনেকৈ বহুত সহায় কৰিছে। তেখেতে লগতে এইখন গ্ৰন্থ উপহাৰ স্বৰূপে দিছে। ময়ো কিতাপ পঢ়ি ভাল পাওঁ, কিতাপ পঢ়াৰ মোৰ এটা চখ আছে। সেইটো কথা বাইদেউ জানে। আগতেও বাইদেউ মোক কিতাপ দিছিল, পঢ়িছিলোঁ। এইখন মোক ৰখাকে দিছে উপহাৰ স্বৰূপে। তো আজিৰ কাৰণে এইখিনিয়ে। আৰু আপোনালোকৰ কাৰণে যিহেতু মই আপোনালোকৰ লগত ফাৰ্ষ্ট ইউটিউবত কথা পাতিছোঁ, এনেকৈ কথা পাতি পোৱা নাছিলোঁ। আপোনালোকে মোৰ বহুত ভিডিঅ' চাই পাইছে, বাহিৰী ভিডিঅ' দি থাকোঁ, লগতে আৰু বিভিন্ন উৎসৱৰ লগত জড়িত ভিডিঅ' দিওঁ, চাই থাকে। আৰু বৰ্তমান ছাবস্ক্ৰাইবৰ সংখ্যা অলপ লাহে লাহে বাঢ়ি যাই আছে। আপোনালোকে চাই আছে, বহুত মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল সকলোকে। আৰু চাব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে যদি নতুন ইউটিউব চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সকলোৰে মৰমৰ মই অংকুৰজ্যোতি কলিতা, আৰু আপোনালোকৰ মৰমৰ নিজৰেই চেনেল অসমীয়া মানুহ অসমীয়া প্ৰতিভা ইউটিউব চেনেল। ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।